ও গছৰ কোমল ঠাৰি ভাত পৰি খাই ভাত পৰি খাই দেউতাই পোহা মইনা চৰাই আনে লৈ যায় ও গছৰ কোমল ঠাৰি ভাত পৰি খাই ভাত পৰি খাই দেউতাই পোহা মইনা চৰাই আনে লৈ যায় টেবুলৰ ফুলনি হাতলৈ লোৱা মৰমৰ মাজনী কি লাগে কোৱা একো মোক নালাগে সকলো আছে জীয়ৰী জীৱনটো ঘূৰাই মোক লাগে জীয়ৰী জীৱনটো নোপোৱা ঘূৰাই হ'বগৈ লাগিব সজাৰে চৰাই আইতা আইতা নহয় এতিয়া মানে বিয়ানামটো বন্ধ কৰিব লাগিব আৰু কিয় আই বিয়ানামত কিবা বেয়া লাগে নেকি নহয় মানে আমি ডিজে আনিছোঁ যে তেওঁলোকে চবেই ডিজেটো বিচাৰিছে অসমীয়া বিয়াত যদি বিয়ানামেই নাথাকে বিয়াখন কেনেকৈ হ'ব মানে আমাৰ বাহিৰৰ বহুতখিনি গেষ্ট আছে মানে বাহিৰৰ পৰা বহুতখিনি আহিছেতো তেওঁলোককো আৰু এতিয়া অকণমান এনজয় কৰিবলৈ ডিজেটো লাগিবই ভালহে আকৌ বাহিৰা মানুহো দেখক আমাৰ অসমীয়া বিয়াত কিমান ধুনীয়া ধুনীয়া গান আছে হা শুনক আমাৰ নিজৰ সংস্কৃতিটো তেওঁলোকে দেখিব ভালহে পাব লাগে এটা কথা কয় নিজৰ সংস্কৃতিটো অন্যৰ আগত দেখুৱাবলৈ লাজ পাব নালাগে কিন্তু বুজিছা বাৰু দিয়া হ'ব তোমালোকে ডিজে নে কি সেইখন নাচাগে যোৱা